নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গছৰ নাৰিকল পাৰিছিলে আৰু ভাবিলোঁ এটা নাৰিকলৰ মই অলপমান চুজিৰ লগত লাড়ু বনাওঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা নাৰিকল মই বাকলি গুচাই ৰুকি ল'লোঁ। নাৰিকলখিনি ৰুকা হৈ গৈছে। এই কেৰাহীত মই অলপমান চুজি ভাজি ল'ম। যিহেতু লাড়ু বনাম গতিকে অকণমান চুজিখিনি ৰঙচুৱাকৈ ভাজিব লাগিব। মোৰ চুজি ভজাও হৈ গৈছে। মই একেটা কেৰাহীতে আকৌ নাৰিকলখিনিও ভাজি ল'ম। সহজতে ঘৰতে বনাই খাব পাৰি নাৰিকল আৰু চুজিৰ লাড়ু। সকলো গৃহিণীয়ে নাৰিকল আৰু চুজিৰ লাড়ুটো বনাই খায়। আপোনালোকৰ নিচিনা বনাব পাৰিছোঁনে জনাবচোন বাৰু। এতিয়া মই আধা লিটাৰ গাখীৰ একেটা কেৰাহীতে মই অলপমান গৰমাই ল'ম। অলপমান উতল অহাত ইয়াতে মই ভাজি লোৱা চুজিখিনি আধা অংশ ইয়াতে দি দিম। মই আধা কেজি চুজি ভাজিছিলোঁ, তাৰে মই আধাহে দিছোঁ। আৰু ভাজি লোৱা নাৰিকলখিনিও মই গাখীৰত দিয়া চুজিখিনিতে দি মিক্স কৰি ল'ম। আৰু ইয়াতে মই বাদাম আৰু চেনি মিক্সিত পিচি লৈছিলোঁ। বাদাম আৰু চেনি পিচি লোৱাখিনিও দি ইয়াতে 2 চামুচ ঘিউ দি দিছোঁ। ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱাকৈ আপোনালোকেও বনাই খায়নে জনাবচোন। এতিয়া মই এখন থালত অলপমান হেঁচি চুজি তেনেকৈ থৈ গৈছোঁ যাতে বৰফিৰ নিচিনাকৈ কাটিব পাৰোঁ। আধাখিনি মই এনেকৈ থালত থৈ আৰু আধা মই লাড়ু বনাই লৈছোঁ। এই চাওকচোন ধুনীয়া লাড়ু হৈছে। আৰু লাড়ুখিনি মই এনেকৈ ভাজি লোৱা চুজি যিখিনি থাকি গৈছিলে তাত থৈ গৈছোঁ। এতিয়া থালত লোৱা মই চুজিখিনি কাটাৰেৰে কাটিবলৈ চেষ্টা কৰিছোঁ। এয়া মই 3টা ধৰণৰে বনালোঁ লাড়ু। অলপমান বৰফি নিচিনা কাটিলোঁ। বৰফি ষ্টাইলৰ নহ'লগৈ।